আজি বৰপেটাৰ সমাজ জীৱনৰ একাধাৰে কবি, সাহিত্যিক, সমাজ সংগঠক, তাৰপিছত নাট্যকৰ্মী, প্ৰকৃতিপ্ৰেমী, আজি বহু গুণৰ সমৃদ্ধ প্ৰয়াত মুকুট কলিতাৰ নৱম মৃত্যুবাৰ্ষিকীত আৰু এই পবিত্ৰ ক্ষণত তেখেতলৈ জনাইছোঁ একাজলি শ্ৰদ্ধাঞ্জলি। বৰপেটা সমাজ জীৱনত সাংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ যি অনবদ্য অৰিহণা, সঁচাকৈ আজি তেখেতক এই মৃত্যু তিথিত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ নাটকে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা একাংকিকা নাট প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰি বৰপেটালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেখেতে কেইবাখনো নাট ৰচনা কৰিছিল। তাৰ ভিতৰত বুদ্ধং চৰণম গোস্বামী, এই ৰাতি কেতিয়া পুৱাব, খোল, সেউজিক হেৰুৱাম, অস্তাচলত নিৰাপদ আদি বিভিন্ন নাটকে অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ হোৱাৰ লগতে এই নাটকখনে যথেষ্ট সুনাম আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আজি অকল তেখেতে নাটকৰ ক্ষেত্ৰতেই নহয়, নাট পৰিচালনা কলাৰ ক্ষেত্ৰতো তেখেতৰ এক দক্ষতা আছিল। ইয়াৰ উপৰি তেখেতে কবিতাৰ ক্ষেত্ৰতো অনবদ্য অৰিহণা যোগাই আহিছে। বিভিন্ন ৰসৰ কবিতা তেখেতে ৰূপায়ণ কৰাৰ লগতে সেই কবিতাবিলাকৰ সামাজিক, সাংস্কৃতিক, দুখীয়া নিচলা মানুহৰ জীয়া প্ৰতিচ্ছবি এটা প্ৰতিফলিত হৈছিল।